নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম এইবাৰ এইচএছত যিসকলে ভাল ৰিজাল্ট কৰিছে অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন কৰিছে বা 80% বা ষ্টাৰ মাৰ্ক পাইছে। তো এইবাৰ আচলতে প্ৰশ্ন হয় যে এইবাৰ স্কুটি কিমান পাৰ্চেণ্টেজ থাকিলে এইবাৰ স্কুটি দিয়া হ'ব, বা কিছুমানে কৈ আছে এইবাৰ স্কুটি দিবনে নাই। বহু ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে বা বহু ধৰণৰ কমেণ্টো মোক কৰিছে বহুতো। তো এই কিছুমান কমেণ্ট আৰু কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ এই ভিডিঅ'টো বনাইছোঁ। নিশ্চয় ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি স্কিপ কৰে তেন্তে একো বুজি নাপাব। আৰু যিসকলে চেনেলটোত প্ৰথমবাৰ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ যেতিয়া স্কুটিৰ কোনো ধৰণৰ আপডেট আহে মই সকলোৰ আগত এইটো চেনেলত মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম। প্ৰথমে কৈ আছোঁ, স্কুটিৰ বাবে যদি স্কুটি দিয়ে, স্কুটিৰ বাবে আপোনাৰ মিনিমাম পাৰ্চেণ্টেজ 60 থাকিব লাগিব। এইটো মিনিমাম থাকিবই লাগিব, মাষ্ট বি। অৰ্থাৎ ছোৱালীৰ ক্ষেত্ৰত 60% থাকিবই লাগিব। আৰু যদি আমি ল'ৰাৰ ক্ষেত্ৰত ক'ব যাওঁ, ল'ৰা এবাৰ দিবও পাৰে নিদিবও পাৰে, কোনো ধৰণৰ গেৰেণ্টি নাই। যোৱাবাৰ কিবা কাৰণত দিছিল ল'ৰাক, যিহেতু হিমন্ত বিশ্ব শৰ্মাই আগতীয়াকৈ কথা দিছিল, সেইকাৰণে যদিও দিছিল, কিন্তু এইবাৰ ল'ৰাক দিয়াৰ কোনো ধৰণৰ সম্ভাৱনা নাই। যদি এইবাৰ স্কুটি দিয়ে গাৰ্লছক দিব, তথাপিও 60% মাষ্ট বি থাকিবই লাগিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু অলপ হ'লে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ ৱাচিং দিছ ভিডিঅ'।